মোৰ এদিন কি হ'ল, এদিনা পেট্ৰল পাম্প এটাত মই তেল ভৰাবলৈ গৈছিলোঁ। চ' তাতে কি হ'ল, মই প্ৰথমতে ক'লোঁ যে মোক 500 টকাৰ তেল লাগিব। তো হিন্দী ভাষী আছিলে, তেওঁ ভালকৈ বুজি পোৱা নাছিলে। চ' 100 টকাৰ তেল ভৰাই দিলে। তাৰ মই ক'লোঁ মই 500 টকা কৈছিলোঁ। তেতিয়া সি কৰিলে ঠিক আছে। আকৌ সি কি কৰিলে 400 টকা মাৰি দিলে। তেতিয়া মই চাই আছিলোঁ যে মিটাৰটোত চাই আছিলোঁ যে সি যেতিয়া আকৌ 400 টকাৰ ভৰাইছিলে, সি 0ৰ পৰা ষ্টাৰ্ট কৰা নাছিল। মোৰ 100ৰ পৰাই 100.69ৰ পৰা এনেকৈ ষ্টাৰ্ট কৰিছিলে। তেতিয়া মই ক'লোঁ আকৌ 400 টকাৰ ভৰাই দিলে যে, কৈছে নহয় 500 টকা ভৰাই দিছোঁ। তেতিয়া মই ক'লোঁ নহয় আপুনিতো মোক 0ৰ পৰা ষ্টাৰ্ট কৰা নাই, 100ৰ পৰা ষ্টাৰ্ট কৰিছে। তেতিয়া সি কিবা মিটাৰৰ তাতে সেই প্ৰিণ্ট উলিয়াই পেলাই কাগজখন চাই নাই ঠিকে আছে, আপুনি 400 টকাৰে হ'ব, 100 টকাৰে। চ' মই কথাটো কি ক'ব বিচাৰিছোঁ, এইটো তেওঁ অজানিতে কৰিছে নে জানি শুনি কৰিছে। চ' এইটোতো মই গম নাপাওঁ। কিন্তু কথাটো হ'ল যে আমি পৃথিৱীত বহুতো বদমাচি বুদ্ধিৰ মানুহ বহুত আছে, কিন্তু আমি সেইবিলাকক চিধা কৰিব নোৱাৰোঁ। চ' তাৰ কাৰণে আমি কি কৰিব লাগিব, নিজে সজাগ হ'ব লাগিব। সেয়ে মই কৈছোঁ সকলো ৰাইজ সজাগ হওক। আৰু সজাগ হৈ নাথাকিলে কিন্তু আমাৰ বহুত বিপদ আছে। আজি গভৰ্ণমেণ্টে চাৰিওফালৰ পৰা আমাক কি কৰিছে, হেঁচা দি আছে। বস্তুৰ দাম বাঢ়িছে, পেট্ৰলৰ দাম বাঢ়িছে, চিলিণ্ডাৰৰ দাম বাঢ়িছে। মোক এটা কথা কওকচোন, যদি পেঞ্চন চৰকাৰী চাকৰিয়ালৰ সকলো ডিপাৰ্টমেণ্টৰে যদি পেঞ্চন উঠি গৈছে, তেতিয়াহ'লে চৰকাৰী MLA মন্ত্ৰীসকলৰ 5 বছৰ কাম কৰাৰ পিছতো তেওঁলোকে পেঞ্চন কিয় পায়? তেওঁলোক ৰাইজৰ প্ৰতিনিধি, তেওঁলোক চাকৰিয়াল নহয়। যদি 30 বছৰ চাকৰি কৰাৰ পিছতো এজন টিচাৰে বা বাকী অন্য ডিপাৰ্টমেণ্টৰ মানুহে পেঞ্চনৰ সুবিধা নাপায়, তেতিয়া চৰকাৰী MLA যিজন ৰাইজৰ প্ৰতিনিধি বা মন্ত্ৰীজনে কিয় তেওঁলোকে 5 বছৰ কাম কৰি পেঞ্চন পায়? আৰু চাৰিওফালে চাবচোন, চাৰিওফালে ফাইন। বাইক এখন বা গাড়ী এখন আপুনি চলাবই নোৱাৰে। এইফালে গ'লে পলিউশ্যনৰ ফাইন, এইফালে গ'লে আপোনাৰ হেলমেটৰ ফাইন। ঠিক আছে, আপোনাৰ ফাইন লৈছে, কিমান কৰোৰ টকা আপোনালোকে উঠাইছে, পইচা মজুত কৰিছে, পইচাখিনি কাৰ পকেটত গৈছে? যদি পইচাখিনি আপোনাৰ উঠাই পেলাই নিজৰ পকেটতে গৈছে, নিজৰ পকেটত লৈছে, তেতিয়াহ'লে আমি কিয় ফাইন দি আছোঁ? আৰু এটা থাকক, পইচাবিলাক আপোনালোকে ইউটিলাইজ কিয় কৰা? আজি ইমানবিলাক পইচা পোৱাৰ পিছতো আমাৰ পৰাই নিয়া পইচা আকৌ আমাকে মাধ মাৰি দি আছে। চিলিণ্ডাৰ দাম কমাই দিয়ক, বস্তুৰ দাম কমাওক, তেতিয়াহে আমি এগ্ৰী হ'ম যে আমি ফাইন দিব সদায় ৰেডি, যে আমি পলিউশ্যনখন নবনাওঁ, আমি খালি ফাইন দিম, কাৰণ আমাৰ বস্তুৰ দাম কমিব। আমি সকলোৱে আগবাঢ়ি আহিম, আপোনালোকক সহযোগ কৰিম, ফাইনে দি থাকিম আপোনালোকক। এইবিলাকৰ পইচাবিলাক ইউটিলাইজ কৰক, আপোনালোকে নিজৰ পকেটত নোসোমাব। কমেণ্ট কৰিবচোন, মোৰ কথাখিনি গ্ৰহণযোগ্য হয় নে নহয়। ধন্যবাদ।